নমস্কাৰ মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই দেখাবলৈ লৈছো কেইযোৰমান চাদৰ মেখেলা। এযোৰ হালধীয়া ৰঙৰ চাদৰ মেখেলা, এখন আহল বহল, এইদৰে ফুল বাছি দিয়া হৈছে, মাজত উলেক্স মাৰি দিয়া হৈছে, মাজত বুটা বাছি দিয়া হৈছে, এনে ধৰণৰ মেখেলা এনেদৰে বচা হৈছে, মাজত বুটা বাছি বাছি দিয়া হৈছে। এযোৰ গুলপীয়া ৰঙৰ চাদৰ এখন, আঁচলটো তেনেকৈ বাছি দিয়া হৈছে, মাজত এনেধৰণে বুটা বাছি দিয়া হৈছে, ডাঙৰকৈ এখন দিয়া হৈছে। এখন মেখেলাখন এনেধৰণে বচা হৈছে মেখেলাখন। এখন চিংগুল মেখেলা, ইয়াত যিকোনো ধৰণৰ চাদৰ ল'ব পাৰিব। সূতাবিলাক মৰম লগা, মিহিকৈ এটা ডিজাইন দিয়া হৈছে। ইয়াত গোটেইখনতে বুটা বাছি দিয়া হৈছে, নানান ধৰণৰ ৰং দি পেলাই। এখন এনেকুৱা ধৰণৰ মেখেলা, এইখন আহল বহল। আজি এইখিনিকে দেখালো। কোনটো চাদৰ মেখেলা ভাল লাগিছে আপোনালোকে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব।